নমস্কাৰ সকলোকে শৰ্মা টেক্সলৈ স্বাগতম জনাই মই মোৰ ভিডিঅ'টো মুকলি কৰিছোঁ। আজি আমি এই ভিডিঅ'টিত শেহতীয়াকৈ হৈ যোৱা অসম টেটৰ অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন সম্পৰ্কে দুই এটা কথা ক'বলৈ ওলাইছোঁ। অনলাইন এপ্লিকেশ্যন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হৈছে, গতিকে খুব কম সময়ৰ ভিতৰতে হয়তো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে ন'টিছ জাৰি কৰিব। এতিয়া আহোঁ যে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত আমি কি ডকুমেণ্টছ লৈ যাব লাগিব বা কি ডকুমেণ্টছ আমি ৰেডি কৰি ৰাখিব লাগিব। প্ৰথম কথা, আপোনালোকে অনলাইন এপ্লিকেশ্যনৰ সময়ত যিবিলাক ডকুমেণ্টছ নেটত আপলোড কৰিছিল এই ডকুমেণ্টছবিলাকৰ আপোনালোকে জেৰেক্স কৰি ল'ব। এই জেৰেক্সৰ আপোনালোকে চেল্ফ এটাষ্টেড কৰিব লাগিব। চেল্ফ এটাষ্টেড জেৰেক্স কপি এটা আপোনালোকে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ সময়ত জমা দিব লাগিব আৰু অৰিজিনেল চাৰ্টিফিকেট বা ডকুমেণ্টছখিনি আপোনালোকে তাত শ্ব' কৰিব লাগিব, দেখুৱাব লাগিব। এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যিবিলাক ফ্ৰেছ কেণ্ডিডেট তেওঁলোকে ইয়াত নিশ্চয় যাব লাগিব। যিহেতু এডভাৰটাইজটো পুৰণি, গতিকে আগৰ যিখিনি কণ্টেক্সুৱেল শিক্ষয়িত্ৰীয়ে এই অনলাইন প্ৰক্ৰিয়াত এপ্লিকেশ্যন আবেদন কৰিছিলে আৰু তেওঁলোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনো হৈ গৈছে, গতিকে তেওঁলোকে ইয়াতে যাব নালাগে। এতিয়া অন্য এটা কথালৈ যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত আপোনালোকৰ যিবিলাক অনলাইন এপ্লিকেশ্যন কৰোঁতে সৰু সুৰা ভুল কিছুমান আপোনালোকৰ যদি থাকি গৈছিল, এই সৰু সুৰা ভুল কিছুমানো আপোনালোকে তাত শুধৰণি কৰিব পাৰিব। যেনে ধৰা হ'ল আপোনাৰ নাম বা আপোনাৰ তাৰিখ, চাৰ্টিফিকেট, DLED বা ডিগ্ৰী পাছ কৰাৰ চন যদি আপোনালোকৰ কিবা ভুল হৈ আছিল তেতিয়া আপোনালোকে শুধৰণি কৰিব পাৰিব। তাৰ কাৰণে বিশেষ কোনো চিন্তা কৰাৰ দৰকাৰ নাই। শেষত আৰু এটা কথা কৈ থৈ যাওঁ যে আপোনালোকে যিবিলাকৰ অসম টেট বেয়া হৈছিল তেওঁলোকে বা যিবিলাকৰ ভালো হৈছিল তেওঁলোকে CTET যিহেতু আহি আছে, গতিকে CTET 2020ৰ কাৰণে এতিয়াও আবেদন কৰা সময় শেষ হোৱা নাই। অহা 24 ফেব্ৰুৱাৰীলৈকে আবেদন কৰাৰ সময়সীমা আছে, গতিকে অতি সোনকালে আপোনালোকে আবেদন কৰক আৰু ভালদৰে পঢ়া শুনা কৰক। আশা ৰাখিছোঁ আপোনালোকৰ নিশ্চয় ভাল হ'ব, যিহেতু চেষ্টাৰ সাধ্য একো নাই, আপোনালোকে চেষ্টা কৰি যাওক। আজিলৈ এইখিনিকে কৈ মই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। ধন্যবাদ।